নমস্কাৰ বন্ধুসকল। আজি 5 মে 21 বহাগ। আজি হ'ল বুদ্ধ পূৰ্ণিমা। কিন্তু বিশেষ ঘটনাটো হ'ল যে আজি পূৰ্ণিমাৰ দিনাই আংশিক চন্দ্ৰগ্ৰহণো পৰিলক্ষিত হ'ব। সময় সন্ধিয়া 8:46 পৰা মাজনিশা 1:01 এতিয়া আমাৰ মনত ভাৱ হৈছে এই চন্দ্ৰগ্ৰহণনো কি, বা ইংৰাজীত যাক কোৱা হয় লুনাৰ ইক্লিপছ। মোৰ মনত পৰিছে, সৰুতে শুনিছিলোঁ দৈত্যৰ ভগৱান ৰাহুৱে সূৰ্যটোক ধৰি ৰাখি চন্দ্ৰটোক মুখেৰে খাই দিয়া বুলি। কিন্তু আজি বিজ্ঞানৰ যুগত এইবোৰ অন্ধবিশ্বাস মানিলেতো নহ'ব। আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে চাব লাগিব। বিজ্ঞানে কয়, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকোঁতে যেতিয়া ই সূৰ্য আৰু চন্দ্ৰৰ মাজত উপস্থিত হয়, চন্দ্ৰৰ ওপৰত সূৰ্যৰ পোহৰ পৰাত বাধা দিয়ে, তেতিয়া চন্দ্ৰগ্ৰহণ হয়। আংশিক চন্দ্ৰগ্ৰহণৰ ক্ষেত্ৰত কেৱল পৃথিৱীৰ ছাঁহে পৰে,